8টাহে বাজিলে আৰু 2 ঘণ্টা সময় আছে ক'ব গ'লে। এতিয়া চাওঁ কি হয় মানে ধৰ সময়টোতো সেয়ে হৈ আছে। এতিয়া মৰ্ণিং অলপ সোনকালে আহিব লগা হ'ল কামৰ কাৰণে আহিলোঁ। মানে দাদাৰো অলপমান সেই হ'ল ভৰিখন মানে এক্সিডেণ্ট এটা হৈ গ'ল। এক্সিডেণ্ট হোৱাৰ পিছত মানে মন চন বেয়া হ'ল, আহিলোঁ ৰাতি হ'লে তেনেকৈ আৰু মানে ভাগৰ লাগিল। চাই লওঁ চাওঁ আজি আহিলোঁ মানে গুৱাহাটী মৰ্ণিং মানে একচুৱেলি মানে মাক কিবা এটা বস্তু দি পঠাব লাগে বৰপেটা, সেইটোৰ কাৰণে মানে বস্তুখিনি দি পঠালোঁ। এতিয়া গাড়ীত উঠাই দিছোঁ। এতিয়া মই আহিছোঁ মানে গুৱাহাটীত বেলেগ এটা কামত দিলে আহিলোঁ মানে ওলাই পেলাই ব্লগ একো ষ্টাৰ্ট নকৰিলোঁ। আহি পিনে এতিয়া আদাবাৰী বেছি আদাবাৰীত মানে ব্লগ ষ্টাৰ্ট কৰিলোঁ। বৰ্তমান আদাবাৰী নাজাৰা আজি ৱেডাৰটো একচুৱেলি ইমান এটা ক্লিয়াৰ নহয়, মানে ধৰ সেই ধৰণৰ হৈ আছে আৰু বৰষুণ আৰু মানে হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আই এম ৰাভা ল'ৰা। এতিয়াতো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ মানে আজি। এতিয়া যাম মই শিলপুখুৰী চাইড, মানে এই তাতে কাম আছে মোৰ অলপ। শিলপুখুৰীত গৈ পিনে অফিচ টাইমটো হয় নাই সময়, এতিয়া 8টা বাজিছে লাহেকৈ। একচুৱেলি মানে 10টা বজাত গৈ কৰিছে, 10টা 11টা মানে অফিচ টাইমত। এতিয়া 8টাহে বাজিলে আৰু 2 ঘণ্টা সময় আছে ক'ব গ'লে। এতিয়া চাওঁ কি হয় মানে ধৰ সময়টোতো সেয়ে হৈ আছে। এতিয়া মৰ্ণিং অলপ সোনকালে আহিব লগা হ'ল কামৰ কাৰণে আহিলোঁ। A few moments later. মানে তাৰপৰা চিধাই আহিলোঁ আদাবাৰীৰ পৰা নাৰেংগী ফৰেষ্ট গেট। এতিয়া আমাৰ মানে বৰমাহঁতৰ ঘৰত, আমাৰ দেউতাৰ মানে বাঘজনীৰ ঘৰত। পাহাৰ নাজাৰা ৰঙামাটি গোটেই মানে কি বুবি আৰু। এতিয়া স্কুটিখন মানে তলত থৈছোঁ, তলত মানে এইফালে অলপ বেলেগ এটা জেগাত। সিহঁতৰ গোটেই ৰঙা মাটি বৰষুণৰ বতৰ। এতিয়া মানে পকীখিনিৰ পৰা মানে থৈছোঁ পকীখিনিৰলৈকে, তাৰপিছত বাকীখিনি খোজকাঢ়ি লোৱা। ইয়াৰ পৰা পিছত 11:30মানত ওলাই দিম, মানে যিটো কামত আহিছোঁ মই সেই কামটো মানে ধৰ দাদাজনে মানে লগকে যাব। অফিচ টাইম যিহেতু 10টাৰ পৰা হেৰি হয়, কথা ক'ব তেখেতৰ নাইট ডিউটি আছিলে, এতিয়া অলপ হেৰি কৰি আছে। চাওঁ যাই পিনে কথা পাতোঁ, তাৰপিছত দেখা যাওক কি হয়। মানে কিবা এটা ধৰ পাৰ্চনেল লাইফত অলপ কাম থাকে, কিবা এটা মন পচন্দৰ কাম থাকে, সেইখিনি কাম যদি কৰিব পৰা নাযায় অলপ মানে সেই লাগে। কিন্তু এতিয়া এটাও কৰি আছোঁ, কিন্তু মানে যিটো কাম মানে বিচাৰি আছিলোঁ সেইটো কাম পোৱা নাযায়। তাৰ ক্ষেত্ৰত মানে কেতিয়াবা কিবা নহয় কিবা এটা কৰিব লগা হয়, ইনকাম চ'ৰ্চৰ মানে এক্সট্ৰা অফিলেও লগা হৈ যায় কেতিয়াবা। সেইটোৰ কাৰণে মাতিছে, চাওঁ যাওঁ পিছৰলৈকে, তাৰপিছত দেখা যাওক কি হয়। ইয়াৰ পৰা ওলাই দিম 11:30। এতিয়া সময় 11টা বাজি গ'ল। অলপ পিছত ওলাই দিম ইয়াৰ পৰা। কিছু সময়ৰ পিছত বতৰটো অলপ বেয়া হৈছিলে ৱেডাৰটো, এতিয়া অলপ ভাল হৈছে মানে। A few moments later. আজি হ'ল নেক্সট ডে, মানে কালি আহিলোঁ ৰাতি হ'লে আহি পোৱা পাছত মানে কাম চামখিনিতো ক্লিয়াৰ কৰি আহিলোঁ, কথা চথা পাতি আহিলোঁ। পাছত মানে দাদাৰো অলপমান সেই হ'ল ভৰিখন মানে এক্সিডেণ্ট এটা হৈ গ'ল। এক্সিডেণ্ট হোৱাৰ পিছত মানে মন চন বেয়া হ'ল, আহিলোঁ ৰাতি হ'লে তেনেকৈ আৰু মানে ভাগৰ লাগিছে, শুই থাকিলোঁ আৰু আহি পিনে। আজি নেক্সট ডে, আজি বজাৰত গৈছোঁ, মানে বজাৰ অলপ কৰিব। তেতিয়া মানে বজাৰত যোৱা বুলি গ'ল, এতিয়া মানে বজাৰত গ'লোঁ। এই বজাৰ কৰি আহি মানে আৰু হেৰি কৰিলোঁ। এতিয়া আৰু ওলাইছোঁ মানে যাবৰ কাৰণে বেলেগ এটা জেগাত। একচুৱেলি ভিডিঅ'টো ইমান লং নকৰোঁ আৰু মানে ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ, যিহেতু অলৰেডি ভিডিঅ'টো মানে চব মানে আধৰুৱা ৰৈ গ'ল। যিহেতু বজাৰত গ'লোঁ, বজাৰ অকণমান কৰি আহিলোঁ। এতিয়া ভাত পানী খোৱা নাছিলোঁ, ভাত পানী খাই দিয়ে আকৌ ওলালোঁ। এতিয়া মানে কিবা খেল এখন আছে, খেলখন চাব যাম বুলি ওলাইছোঁ আৰু।